বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চেনেল। আজিৰ এই ভিডিঅ'ত আপোনালোকক মই বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকে জাম্বেল ৱাৰ্ডছৰ মানে জাম্বেল সেন্টেন্সত যিবিলাক ৱাৰ্ডছ থাকে বেলেগ বেলেগকৈ এৰেঞ্জ কৰা হ'ল PQRS সিকুৱেন্সত এইখিনিৰ আৰু এটা পাৰ্ট মই লৈ আহিছোঁ আপোনালোকৰ যাতে 4 নম্বৰ ইয়াৰ পৰা 100% কনফাৰ্ম হৈ যায়। গতিকে আহক আমি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বছ এইখিনি কথা ক'ব লাগে, আপোনালোকক মনত পেলাই দিব লাগে বাছ আৰু। So first one ইয়াত দিয়া আছে the journalist P আছে journalist saw QR আছে countless number of death driving across the field of battle journalist বিলাকে ব্যাটেলৰ ফিল্ড ভ্ৰমণ কৰি countless number of dead body কিন্তু দেখিছিল। গতিকে এইটো কেনেকৈ এৰেঞ্জ কৰিম ইয়াত চাওক the journalist এইটো এটা সাবজেক্ট ইয়াৰ পিছত ভাৰ্ব বহিব ভাৰ্ব আছে এটাই saw গতিকে PQ হ'ব পাৰে। কিন্তু এটা কথা আছে এইটো এটা ফ্ৰেজ এই ফ্ৰেজটো কত বহাব ফ্ৰেজটো সদায় বাক্যত সাবজেক্টৰ আগে পিছে বহুৱালে বাক্যটো বেছি ধুনীয়া হয় আৰু এইটো এটা ৰাইট সিকুৱেন্স। গতিকে পিৰ পিছত এইটো যেহেতু এটা সাবজেক্ট ড্ৰাইভিং এক্ৰছ দ্য ফিল্ড অফ বেটেল এইটো কোনে ড্ৰাইভ কৰিছে জাৰ্নালিষ্টে। গতিকে দ্য জাৰ্নালিষ্ট ড্ৰাইভিং এক্ৰছ দ্য ফিল্ড অফ বেটেল তাৰ মানে পিৰ পিছত এজ আহিব কাৰণ এইখিনি আমি পিছত লাষ্টত বহাব নোৱাৰোঁ। গতিকে পিৰ পিছত এজ আহিলে তাৰ পিছত ভাৰ্ব আৰু তাৰ পিছত এইটো তাৰ মানে PSQR ইজ দ্য ৰাইট আনসাৰ PSQR। নাম্বাৰ 2 কি আছে P when he learned that you have passed the examination in the first division your father will be delighted এইটো কোন সিকুৱেন্সত হ'ব when he ইয়াত যেহেতু প্ৰনাউন আগতে উল্লেখ কৰিছে তাৰ মানে ইয়াৰ আগত নাউন থাকিব লাগিব। ইয়াত যেহেতু প্ৰনাউন পৰিৱৰ্তে ব্যৱহাৰ কৰিছে হি গতিকে পিৰে আৰম্ভ নহয় পিৰে আৰম্ভ যদি নহয় গতিকে আগত কি হ'ব ইউ হেভ পাছ দ্য এক্সামিনেশ্যন ইউ বুলি ইউ হেভ পাছ দ্য এক্সামিনেশ্যন ৱেন হি লাৰ্ণ ডেট নহয় এইটো নহয় এই হিটো কাক বুজিছে এই হিটো কিন্তু ফাদাৰক বুজিছে গতিকে ফাদাৰটো আগত বহিব এছটো আগত বহিব। ইয়ৰ ফাদাৰ উইল বি ডিলাইটেড তোমাৰ দেউতা আনন্দিত হ'ব ৱেন যেতিয়া তাৰ মানে SP যেতিয়া তেওঁ জানিব যে তুমি ইউ হেভ পাছ দ্য এক্সামিনেশ্যন তাৰ মানে SPQR ইজ দ্য ৰাইট সিকুৱেন্স অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। ঠিক আছে 3 নম্বৰটো কি আছে P বেলা হ্যাড বেলা মানে এজনী ছোৱালী হ্যাড এ ফ্ৰেণ্ড এন এপইণ্টমেণ্ট টু মিট তাৰ মানে বেলাৰ এটা এপইণ্টমেণ্ট আছিল এজন বন্ধুক দেখা কৰিবলৈ। গতিকে এনেকুৱা এটা বাক্য গতিকে বেলা হ্যাড বেলাৰ আছিল বেলা হ্যাড ইয়াৰ সাবজেক্ট আছে ভাৰ্ব আছে তাৰপিছত অবজেক্ট লাগে অবজেক্ট এ ফ্ৰেণ্ড এইটো হ'ব পাৰে এন এপইণ্টমেণ্ট এইটো হ'ব পাৰে। কিন্তু টু মিট যেহেতু দেখা কৰিবলৈ দেখা কৰাৰ ক্ষেত্ৰতো ফ্ৰেণ্ডহে লাগিব দেখা কৰাৰ এপইণ্টমেণ্টৰ লগতো দেখা নহয় গতিকে বেলা হ্যাড এন এপইণ্টমেণ্ট। ঠিক আছে পিৰ পিছত আমি কিউ বহাব নোৱাৰোঁ তাৰ কাৰণ যদি পিৰ পিছত কিউ বহায় তেনে বেলা হ্যাড এ ফ্ৰেণ্ড টু মিট এন এপইণ্টমেণ্ট এইটোতো হ'ব নোৱাৰে। গতিকে আমি এইটো এনেকৈ লিখিম PR তাৰ মানে বেলা হ্যাড এন এপইণ্টমেণ্ট কি এপইণ্টমেণ্ট আছিল টু মিট দেখা কৰিবলৈ এ ফ্ৰেণ্ড গতিকে PRSQ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কি আছে P she gave her old coat to a beggar the one with the brown fur on it shivering with cold। ঠিক আছে 4টা বাক্য দি আছে ধুনীয়াকৈ তাৰ মানে তাই ইয়াত কোনো নাউন নেমিং ওয়ার্ড নাই গতিকে প্রনাউনে সাবজেক্ট হ'ব। গতিকে she gave her old coat এইটো সাবজেক্ট আছে ভার্ব আছে she সাবজেক্ট ভার্ব আছে তাৰপিছত অবজেক্ট আছে। ঠিক আছে এইটো ক্লিয়াৰ আছে এইটো আমি ষ্টাৰ্টিঙত বহাব পাৰোঁ। তাৰপিছত কি ওল্ড কোট কাক দিছে টু এ বেগাৰ যদি আমি পিৰ পিছত কিউ বহোঁ তেনেহ'লে বাক্যটো কিন্তু এটা সিকুৱেন্সত আহে she gave her old coat to a beggar তাৰপিছত এইখিনি কি কৰিব the one with brown fur brown পছম আছিল এইটো কিহৰ ওপৰত আছিল মানে কোটৰ ওপৰত আছিল তাৰ মানে এইটো কাক বুজিছে অন ইট মানে প্ৰনাউন বুজিছে এইটো কাৰ পৰিৱৰ্তে এই কোটৰ পৰিৱৰ্তে তাৰ মানে কোটটো আগত ব্যৱহাৰ কৰিম তাৰপিছত এইটো ব্যৱহাৰ কৰিম তাৰ মানে এইটো কোটৰ কথাই কৰিছে যি কোটটো তাই দিছিল এই কোটটোৰ ওপৰত এনেকুৱা ফুৰ আছিল। ঠিক আছে তেনেহ'লে কি লিখিম আমি she gave her old coat the one যিটো with the brown fur তাৰ মানে PR আহি গ'ল। ঠিক আছে to a beggar shivering with cold ঠাণ্ডাত মানে কাপি থকা এজন ভিখাৰী এই কোটটো দান কৰিছিল। গতিকে PRQS ইজ দ্য ৰাইট অপশ্যন PRQS option C is the right answer.
নেক্সট আছে 5 নম্বৰ, পিপল অফ অল প্ৰফেশ্যনছ at his dispensary went to him for medicine and treatment. তার মানে পিপল অফ অল প্ৰফেশ্যনছ এইটো এটা ছাবজেক্ট কমপ্লিট হ'ব, ইয়াত কিন্তু কোনো ভাৰ্ব নাই। এতিয়া আমাক ভাৰ্ব লাগে, ছাবজেক্ট কমপ্লিট আছে, ভাৰ্ব আছে আমাৰ ইয়াত আৰ অনলি, কাৰণ ৱেণ্ট এইটো এটাই ভাৰ্ব আছে ইয়াত, ঠিক আছে। গতিকে এইটোৰ পিৰ পিছত আৰ 100% বহিবই। পিপল অফ অল প্ৰফেশ্যন ৱেণ্ট টু হিম ফৰ মেডিচিন এণ্ড ট্ৰিটমেণ্ট এট হিজ ডিছপেঞ্চাৰী। তাৰ মানে তেওঁৰ দোকানত ডিছপেঞ্চাৰীত গৈছে মেডিচিনৰ ট্ৰিটমেণ্টৰ কাৰণে। গতিকে পিৰ পিছত পঢ়িব আৰ, তাৰপিছত এছ, তাৰপিছত কিউ, PRSQ. ৰাইট অপশ্যন ডি, ঠিক আছে। ইয়াত দিছে নেক্সট আছে টু ভেঞ্চাৰ ইনটু দ্য স্পেচত যোৱাটো ইট ইজ ইজিয়াৰ, এইটো বহুত ইজি ফৰ এ মেন বিনিথ দেন দেয়াৰ ফিট দেন টু এক্সপ্ল'ৰ। এই বাক্যটোত এটা কথা আপোনালোকে মনত ৰাখিব, টু ভেঞ্চাৰ ইনটু দ্য স্পেচ এইটো এটা ফ্ৰেজ বাক্য, এটা ষ্টাৰ্টিঙত বহিব পাৰে, ন' প্ৰব্লেম। কিন্তু আমি যদি ভালকৈ ফ'ল' কৰোঁ তেতিয়া দেখিম যে ইট ইজ ইজিয়াৰ ফৰ এ মেন, য'ত ইয়াত আমি পৰিষ্কাৰ দেখা পালোঁ ছাবজেক্ট আছে, ভাৰ্ব আছে আৰু অবজেক্ট আছে। গতিকে এইটো এপ্ৰপ্ৰিয়েট। গতিকে কিউটো ইয়াত ষ্টাৰ্টিঙত হ'ব। ইট ইজ ইজিয়াৰ ফৰ এ মেন, এইটো ইজি আছিল এজন মানুহৰ কাৰণে, টু ভেঞ্চাৰ ইনটু দ্য স্পেচ, মানুহৰ কাৰণে স্পেচত ভেঞ্চাৰ কৰাটো বহুত ইজি, যিহেতু ইজিয়াৰ আছে গতিকে এইটো এটা ডিগ্ৰী চেণ্টেঞ্চ। আপোনালোকে চাই লওক, ইয়াত যিহেতু ইজিয়াৰ আছে তাৰপিছত দেন বহিব। গতিকে এই চেণ্টেঞ্চটো কমপ্লিট কৰাৰ আগত ইট ইজ ইজিয়াৰ ফৰ এ মেন, এইটো মানুহৰ কাৰণে ইজি, টু ভেঞ্চাৰ ইনটু দ্য স্পেচ দেন টু এক্সপ্ল'ৰ বিনিথ দেয়াৰ ফিট। চ' QPSR অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ইয়াত আছে পি আছে এণ্ড নট বাই, অফ ৱাৰ্ক ডান, দ্য লংজিভিটি অফ ইয়াৰ্ছ, লাইফ ইজ জাষ্ট বাই দ্য কোৱালিটি। জীৱনটো জাজ কৰিব পাৰি কোৱালিটি, কিহৰ কোৱালিটি ইয়াত কৈছে। গতিকে এইটো হ'ব ষ্টাৰ্টিঙত ছাবজেক্ট এইটো, কাৰণ ইয়াত ছাবজেক্ট থকা কোনো বাক্য নাই। লংজিভিটি অফ ইয়াৰ এইটো হ'ব পাৰিলে, কিন্তু ইয়াৰ পিছত নেক্সট আৰু কিবা লাগিব, লংজিভিটি অফ ইয়াৰ, তাৰপিছত এইটোৰ লগত মিল নাখায়, গতিকে এইটো নহ'ব। তেনেহ'লে এইটো যদি আমাৰ ষ্টাৰ্টিঙত হয়, লাইফ ইজ জাষ্ট, জীৱনটো মাপা যায় বাই দ্য কোৱালিটি অফ ৱাৰ্ক ডান, গতিকে এছ কিউ, বাই দ্য কোৱালিটি অফ ৱাৰ্ক ডান, বাই দ্য কোৱালিটি এণ্ড নট বাই, এনেকুৱা হ'ব বাই দ্য কোৱালিটি অফ কি, কোৱালিটি অফ ৱাৰ্ক ডান, গতিকে এছ কিউ এণ্ড নট বাই, যিহেতু ইয়াত দুটা বাক্য দিছে, এটা নেগেটিভ আৰু এটা পজিটিভত, গতিকে লাইফটোক জোখা যায় বাই দ্য কোৱালিটি অফ ৱাৰ্ক ডান, কি কাম কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি, কিন্তু নহয় এণ্ড নট বাই দ্য লংজিভিটি অফ দ্য ইয়াৰ্ছ। গতিকে এছ কিউ পি আৰ অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ, SQPR। 8 নম্বৰটো চাওক, ৱাজ ছাছপেণ্ডেড the officer being corrupted before his dismissal from service। এই বাক্যটো চালে আপোনালোকে ইয়াৰ পেটাৰ্ণটো, ৱাজ ছাছপেণ্ডেড এইটো পেচিভ ভইচত কৰা আছে, কাক, গতিকে ইয়াৰ আগত যিহেতু পেচিভ ভইচ ভাৰ্ব আহিছে, তাৰপিছত নুল হৰৰ পাছ পাতিছোঁ, গতিকে ইয়াত ছাবজেক্ট এটা লাগে, ছাবজেক্ট এইটোও নহয়, গতিকে নাউন এইটোও নহয়, এইটো দ্য অফিচাৰ বিং কৰাপ্টেড, এইটো এটা ছাবজেক্ট হ'ব, তাৰমানে QP 100% হ'ব। দ্য অফিচাৰ বিং কৰাপ্টেড ৱাজ ছাছপেণ্ডেড, অফিচাৰ কৰাপ্টেড হোৱাৰ ছাছপেণ্ড কৰা হৈছে বিফৰ হিজ ডিছমিছাল ফ্ৰম ছাৰ্ভিচ, গতিকে কিউ তেওঁক ছাৰ্ভিচৰ পৰা ডিছমিছাল কৰাৰ আগতে তেওঁক ছাছপেণ্ড কৰা হৈছে, গতিকে এইটো হ'ল শুদ্ধ উত্তৰ। গতিকে দ্য অফিচাৰ কৰাপ্ট হোৱাৰ কাৰণে তেওঁক আগত ছাছপেণ্ড কৰিছে, তাৰপিছতে ছাৰ্ভিচৰ পৰা ডিছমিছাল কৰিব পাৰে, গতিকে QPRS ইজ দ্য ৰাইট অপশ্যন। নেক্সট আছে দ্য মেন ছেড ডেট দ'জ ৱাৰ্কাৰ would be given a raise who did not go on strike last month। বঢ়িয়া এটা চেণ্টেঞ্চ দিছে এইটো, যে এইটো ছাবজেক্ট আছে, ভাৰ্ব আছে, অবজেক্ট আছে, ধুনীয়াকৈ এইটোতো P 100% হ'ব, কাৰণ ইয়াত আৰু ছাবজেক্ট নাই, গতিকে এইটোৱে হ'ব আচল। দ্য মেন ছেড দ্যাট দ'জ ৱাৰ্কাৰ মানে কোনবিলাক ৱাৰ্কাৰ, দ'জ যিহেতু ইয়াত আছে, গতিকে হয় হু হ'ব, নহ'লে হুম হ'ব, আমি যিকোনো এটা ইয়াত কিন্তু আমাৰ বিচাৰি উলিয়াব লাগিব, গতিকে হু ইয়াত দিয়া আছে, গতিকে দ্য মেন ছেড দ্যাট দ'জ ৱাৰ্কাৰ হু ডিড নট গো অন ষ্ট্ৰাইক লাষ্ট মান্থ
দ্য মেন ছেইড দ্য দ'জ ৱাৰ্কাৰ্ছ উড বি, এইটো কিন্তু হ'ব পাৰিলে হয়। আমি চাওক দুটা পেটাৰ্ণ আছে। দ্য মেন ছেইড ডেট দ'জ ৱাৰ্কাৰ হু ডিড নট গ' আউট উড বি গিভেন এ ৰেইজ, এইটো হৈ গ'ল। এইটো ধুনীয়াকৈ আমি এইটোৰ লগত এইটো মিলালে আৰু বহুত পেটাৰ্ণটো আৰু ইজি হয়। কেনেকৈ মই আপোনাক বুজাই দিছোঁ। হু ডিড নট গ' অন ষ্ট্ৰাইক লাষ্ট মান্থ উড বি গিভেন এ প্ৰাইজ, এই বাক্যটো লাষ্টত বহিলে কিন্তু বাক্যটো সুমধুৰ নহয়। এইটো লাষ্টত বহিলেও এটা চেণ্টেঞ্চ হয়, কিন্তু এই ক্ষেত্ৰত লাষ্টত কিয় নবহিব? কাৰণ দ্য মেন ছেইড দ্যাট দ'জ ৱাৰ্কাৰ্ছ উড বি গিভেন এ ৰেইজ, এইটো হ'ল এটা ইনডাইৰেক্ট নেৰেশ্যন। দ্য মেন ছেইড দ্যাট দ'জ ৱাৰ্কাৰ্ছ উড বি গিভেন এ ৰেইজ হৈ গ'ল। সেই কৰ্মচাৰীবিলাকক এটা প্ৰমোশ্যন দিয়া হ'ব। উড বি গিভেন এ ৰেইজ হু, যিবিলাকে ডিড নট গ' অন ষ্ট্ৰাইক লাষ্ট মান্থ, তাৰমানে PQRS ইজ দ্য ৰাইট অপশ্যন, অপশ্যন এ। এতিয়া নম্বৰ 10টোত চাওক, আই ডণ্ট ন' মাষ্ট হেভ থট, আই ডণ্ট ন' হোৱাট, মই নাজানো, কি নাজানো, নিশ্চয় কিবা এটা থাকিব লাগিব, গতিকে ইয়াত হোৱাটে দিয়া আছে। চ' আই ডণ্ট ন' হোৱাট পিপল ছিটিং নেক্সট টু মি মাষ্ট হেভ থট বাট আই কেম এৱে, কোনটো হ'ব এইটো? গতিকে এইটো মই নাজানো, পিৰ পিছত আৰটো 100%, যদি পিৰ পিছত আৰ হয় তেনেহ'লে এইবিলাক অপশ্যন আপোনালোকে কাটি দিয়ক। এই দুটা অপশ্যনৰ ভিতৰত এটা ৰাইট হ'ব। তেনেহ'লে ইয়াত এটা আছে, আই ডণ্ট ন' হোৱাট পিপল ছিটিং নেক্সট টু মি, হোৱাট পিপল ছিটিং নেক্সট টু মি মাষ্ট হেভ থট। ঠিকে আছে, তাৰমানে ছাবজেক্ট ভাৰ্ব এইটো হৈ গ'ল। আই ডণ্ট ন' হোৱাট পিপল ছিটিং নেক্সট টু মি, এই পিপল ছিটিং নেক্সট টু মি ইয়াত আৰু এটা ছাবজেক্ট, গতিকে তাৰপিছত অবজেক্ট ভাৰ্ব লাগিব। ভাৰ্বটো ইয়াত কি আছে? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰা আছে, গতিকে কি হ'ব? আই ডণ্ট ন' হোৱাট পিপল ছিটিং নেক্সট টু মি, এইটো এটা যিহেতু ছাবজেক্ট হয়, ইয়াৰ পিছত এইটো আহিব। PRQS ইজ দ্য ৰাইট অপশ্যন, PRQS, অপশ্যন ডি ইজ দ্য ৰাইট অপশ্যন। চ' এইবিলাক আছিল আপোনালোকৰ জাম্বেল চেণ্টেন্সৰ, জাম্বেল ৱাৰ্ডছৰ কেইটামান বহুত গুৰুত্বপূৰ্ণ কেইটামান চেণ্টেন্স। আপোনালোকক কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ওৱান।